Friends, welcome back to my YouTube channel Dhruvajyoti Vlogs. আজি মানে আমাৰ মন্দিৰত যোৱা কথা আছে তো মন্দিৰত আমি এতিয়া যাবলৈ ওলাইছো বলক আমি মন্দিৰ চাই আহো এই বাইকত তেল ভৰাবৰ কাৰণে তেল নাই আছে চাবিটো কৈ হয় এইটো চাবি তেল ভৰাই লওঁ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ চেণ্ডেল থলো তাৰ ওপৰলৈ গৈ আছোঁ এই মন্দিৰৰ এই বাবাক লগ পালোঁ আপোনাৰ ইয়াতে কিমান বছৰ মন্দিৰত মই 8 বছৰ বয়সৰ পৰা সৃষ্টি কৰিছোঁ মন্দিৰখিনি প্ৰথমে হাবি জংঘলৰ মাজত সোমালোঁ 8 বছৰ বয়সৰ পৰা অলপ দেহাত ধৰিলে মানে প্ৰথম হৈছিল ইয়াতে বহুত ডাঙৰ এটা বানপানী এই ৰাস্তাত পানী বহুত ভৰ্তি হৈ গৈছিল এই পাহাৰ পৰ্বত তেতিয়া মানুহবিলাক গৰু ছাগল চব মানে পাহাৰৰ পিনে মানুহ তলৰ মানুহবিলাক চব ওপৰত আহি গ'ল আহি মেলি কিনে বানপানীৰ মাজতে কি হ'ল আমিও এই তলতে আছিলোঁ আমিও গৰু চৰু ইফালে উঠাই আনিছিলোঁ কিন্তু ঘৰ হ'ল মোৰ তলতে তেতিয়া কি হৈ গ'ল পানীৰ মাজতো মানুহ থাকিব নোৱাৰে চব পাহাৰত আহি কিনে ইয়াতে কোনোবাই বহা মেলা মানে বিভিন্ন ধৰণৰ খাৱা লোৱা লেতেৰা হৈ গ'ল আৰু জাগাখিনি তেতিয়া বানপানী লেতেৰা হৈ যোৱাৰ পিছত তেতিয়া মোক দেচোন মোৰ দেউতাৰো সেনেকৈ শিৱকে মানি চলে আগৰ পৰাই আমাৰ শিৱকে মানে শিৱকে পূজে গোটেইখিনি আমাৰ শিৱৰে আৰু শিৱ থানৰে ই আছে আৰু সেনেকৈ মানে বহুত লেতেৰা হৈ গ'ল আচল কথাটো হ'ল এই বানপানীৰ পৰা সেই ডাঙৰ এটা বানপানীৰ পৰা সেই এই থাপনাখিনি সৃষ্টি হ'ল বুলি ক'ব পাৰে এতিয়া তাৰপিছত কি হ'ল এনেকুৱা হৈ কিনে লেতেৰা হৈ গ'ল জাগাখিনি ইফালেতো পাহাৰ পৰ্বত জংঘল মানুহ ঘৰ দুৱাৰ নাছিলে মই এদিন ময়ো নিজে গৰু চাৰিব আহিলোঁ পাহাৰত এটা কটাবা কাটোতে বাগৰি পৰি গ'লোঁ গৰুক দিম বুলি কিনে কটাবা কাটিলোঁ বাগৰি পৰি গ'লোঁ সেইদিনাৰ পৰাহে মই বস্তুটো গমটো পোৱা নাই সেইদিনা সেনেকা হ'ল আৰু প্ৰথম অৱস্থা গৰু ঘাঁহ কাটিম বুলি কিনে বাঁহ কাটি দিলোঁ মই নিজে বাগৰি পৰি কিনে অচিত হৈ পৰি গ'লোঁ 3 ঘণ্টামান পিছত নিজে হোচত আহি কিনে সেইদিনৰ পৰা মোক আৰম্ভ কৰি কিনে খালি মোক ঘৰৰ পৰা খালি পাহাৰত কিনে টানি পুৱা গধূলি ৰাতিৰ কথা নাই দাউৰাই লৈ আহি থাকে দাউৰি আহোঁ 10জনে ধৰি ৰাখে তাৰপিছতো দাউৰি আহি কিনে এতে বাগো এতে কান্দো বেলগাছত মেৰ খাই বহিলোঁ এই জাগাখিনি মই তেতিয়া পোৱা নাছিলোঁ তেতিয়া নিজে ক'লা কি তেওঁৱে কিবা আহি কয় আৰু তুমি ইয়াতে খান্দা ইয়াতে এনেকা বস্তু সৰ্প আছে শিৱলিংগ আছে ইয়াতে ভগৱানক মানিব লাগিব বুলি নিজে কওঁতে পূজা কৰিব কৰোঁতে সেনেকৈ মোক চলাই 5 বছৰমান এনেকাই মোক চলাই তেতিয়া মোক একদিন ক'লা কি তুমি ঘৰৰ পৰা আঁঠু কাঢ়ি কিনে ইয়ালৈকে এই পাহাৰৰ ওপৰত উঠা বেলপাত লৈ সেইটোও মই কৰিলোঁ ঘৰৰ পৰা বেলপাত ধতুৰা ফুল লৈ আহি আঁঠু কাঢ়ি আহি কিনে সৃষ্টি হ'লোঁ সেইদিনাই মই শান্তি কিনে বস্তু উদ্ধাৰ কৰিলোঁ আজি ইমান দিন হ'ল আৰু এতিয়া এই তেতিয়াৰ পৰা এটা দুটা কৰি ভক্তগণ বাঢ়ি গৈ আছে দান কৰি আছে মন্দিৰ হৈ আছে বা আশীৰ্বাদ পাই আছে সেইখিনিয়ে আৰু বেলেগ একো নাই ইয়ালৈ এই তেওঁৰ ওপৰত আমি সদায় আছোঁ যোন ভক্তগণ আহক আৰু আহক আশীৰ্বাদ পাব মনৰ বাঞ্ছা কামনা পূৰ্ণ হ'ব সেইখিনিয়ে মই আশা কৰোঁ ক'বলৈ বহুত আছিল কিন্তু এইখিনিয়ে মই সমাপ্ত কৰিলোঁ ভক্তগণৰ লগত মই যাব লাগিব নমস্কাৰ ওকে আমি সেৱা চেৱা কৰি আহি গ'লোঁ এতিয়া ডাইৰেক্ট ঘৰত যাম ভিডিঅ'টো লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ' নতুন জেগাৰ লগত তেতিয়ালৈকে টিল দেন টাটা বাই বাই